অসমৰ ল'ৰা আমি অসমীয়া হয় মকেলবোৰক ফালিবলৈ নকৰোঁ ভয়। সো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ তোমালোকৰ? পুনৰ স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ৰোজ ভিডিঅ' মাজলৈ। আৰু তোমালোকে চাই আছা মোৰ ইউটিউব চেনেল গোহাঁইডাল। হয় প্ৰায় 3 মাহ তোমালোকৰ মাজলৈ ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু কেলৈ দিব পৰা নাছিলোঁ, কি কাৰণে দিব পৰা নাছিলোঁ আজি কৈ আছোঁ। মানে মোৰ চেনেলত দুটাকৈ আলহী আহি আছিলে। সেই দুটা আলহী হৈছে ষ্টেক। এইটো কথা নক'লেও বহুতে গম পায় যে ষ্টেক কি। সেই দুটা ষ্টেকৰ কাৰণে মই আনকেইদিন তোমালোকৰ মাজলৈ ভিডিঅ' দিব পৰা নাছিলোঁ। আকৌ আহি গ'লোঁ তোমালোকৰ মাজলৈ গোহাঁইডাল লোৱাটো। এতিয়া মই আহি গ'লো লগাই দিম ফুটপাত, চিগাৰেটটো জ্বলাইছিলোঁ লগাই দিলে লুটপাত। ধনীঘৰৰ ল'ৰা নহয় লাইফটো মোৰ ফুটপাত, এনেকৈ চলি আছে জীৱনটো ঠিক-ঠাক। এতিয়া মই আহি গ'লো লগাই দিম ফুটপাত, চিগাৰেটটো জ্বলাইছিলোঁ লগাই দিলে লুটপাত। আজি আমি মাজলৈ এনেকুৱা কেইটামান প্ৰাণীও লৈ আহিছোঁ, যোনকেইটা প্ৰাণী দেখিলে তোমালোকে অকল এটা কথাই ক'বা, ইহঁতক কটিত কেলা ভোট জলকীয়া সানিব লাগে। এই কাৰণে ক'লোঁ, ইহঁতে মহিলা পেটিকোট ব্লাউজ নিপিন্ধাকৈ ভিডিঅ' বনাবই নাজানে। চ' এইখিনিতে কৈ লওঁ যে এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনোৱা আছে, কোনো যাতে চিৰিয়াছলি নলয়। আৰু চিৰিয়াছলিকৈ ল'লোঁ, মোৰ তাত ক'বলগীয়া একোৱেই নাই। এজনী কেলা কোন গাঁও জীয়ৰী? অ' চৰি, এজনী মই ছোৱালী বুলি ভাবিছিলোঁ। প্ৰথম ভিডিঅ'টো যেতিয়া চাইছিলোঁ এজনী মই ছোৱালী বুলি ভাবিছিলোঁ। পিছতে গম পালোঁ ই যে এটা কেলা ল'ৰা বুলি। নহয় মানে সিহঁতি কেলা ল'ৰা হৈ মাকৰ চাদৰ মেখেলা বুকুত বিলাহী বান্ধি সিহঁতি কি পায়, মানে সিহঁতি পায় কি? বেহেনচোৰ অকল মুঠতে এটা ভাইৰেল হ'ব লাগে। বেহেনচোৰ এতিয়া ভাইৰেল। মাকৰ চাদৰ মেখেলা বুকুত বিলাহী বান্ধি নিজকে ভাবি লৈছে কিবা 15-16 বছৰীয়া একেবাৰে গাভৰুজনীয়ে আৰু। এনেকুৱা লিখাকেইটাক পালে কেলা আমাৰ কুকুৰটোৱে মাৰিব বিচাৰে। टपाटप मालूम ना कैसा लेते फिर? टपाटप अभी बताता है। बड़ी मुश्किल বৰে মুস্কিল বাবা বৰে মুস্কিল, এনেকুৱাকৈ কটি জোকাৰি পথাৰত নাচিবলৈ বৰে মুস্কিল বাবা বৰে মুস্কিল। নহয় মানে ইহঁতৰ এইবোৰ হৈছে কি, যেতিয়া এতিয়া য'তে ত'তে এইবোৰ কি? como si fuera la última vez y enséñame ese pasito que no sé, un besito bien suavecito. এইবোৰ কেলা অসমীয়া ছোৱালী হৈ এইবোৰ কি? এনেকুৱা ভিডিঅ' বনাব মন গৈছে কেলা তোমালোকে কম বাৰু য'ত যোৱা, এই ইনষ্টাগ্ৰামত নহয়। ডাং কাটি তই ইমান ডাং কাটি কিয় হয়? তোৰ মায়েৰে কি এই শিকাইছিল হা? ইমান ডাং কাটি কিয়? চান্দুৰণি পৰাই মই নহয় কেলা সকলোৱে এটা কথাই ক'ব, সকলোৱে ৰেড কালাৰটো কথাই ক'ব। কাষত বহি থকাতে আমেজ পাইছিলা নে আমি সেইটো, তুমি আৰু মই সেইটো নাজানো, কিন্তু কেমেৰামেনে যে এই ৰেড কালাৰটো চাই আমেজ লৈ আছিল সেইটো আমি তুমি আৰু মই ভালকৈ জানো। কাৰণ সি চাই আছিল দূৰণিৰ পৰাই। हरामी हो बेटा। So thank you watching my গোহাঁইডাল ল'ৰাটোৱে